আজি বহুত দিন ব্লগ দিয়া নাছিলোঁ আৰু আজি যিহেতু অফিচৰ কামতে ফিল্ডত অকণমান ওলাই আহিছোঁ চ' তাৰে অকণমান আহক ফিল্ডত কেনেকৈ কাম কৰোঁ আৰু কেনেকুৱা জেগাত ঘূৰোঁ তাকে দেখাওঁ আপোনালোকক। তো চাওক গাঁৱৰ মাজৰ ৰাস্তা কেনে এটা এবাৰ মজবুত দা জিন্দাবাদ সোণালী ধান হা সোণালী ধান সঁচাকৈ দেই এই পকা ধান আনিবলৈ মজা লাগে। অকণ বেলেগ এটা কামত দৌৰা-দৌৰি হৈ আছে সেইটো কাৰণে নতুনকৈ ভিডিঅ' বনোৱা নাই মানে ক'তো ফুৰিব যোৱা নাই কিন্তু খুব সোনকালে গৈ আছোঁ। চ' সঁচাকৈ দেই ৰাস্তাটো কিন্তু বিৰাট ইয়াতে মানে ভিউটো কিন্তু আল্টিমেট লাগি গ'ল এতিয়া। এইটো ৰাস্তাতে যিমান বাৰ আহিলেও ভালেই লাগে। মুখখন দেখুওৱা নাই বাৰু বেছিকৈ কিনো চাব আৰু গাড়ী চলি আছে আমি আর পেসেঞ্জার দে চলাবা নাজনো না এই মুরগি এয়ারপোর্টটা হাট এরপর এইপিনে ধুই পেলা সো ধান পকা ধান এই ৰাস্তাটো বাঁহৰ তলে তলে বাঁহৰ মাজে মাজে গাড়ীত বহি থকা সময় কিন্তু কি কৰোঁ জানাইতো গাড়ী চলাই আছে এতিয়া মই আৰু তাকে বোলো ভিডিঅ'টো ওলাই পেলাই ৰনো কি হৈছে এটা আজি আৰম্ভ কৰি দিওঁ। সৰু হ'ব ভিডিঅ'টো তথাপিতো খুব চাব আপোনালোকে এনেকৈ মানে ফিল্ডত কাম বন চলি থাকে আৰু এয়া সাংস্কৃতিক মঞ্চ কণিহা আৰু এইটো বৰিগাঁও গাঁও পঞ্চায়ত ইয়াতো আমাৰ বহুত অফিচৰ চ' গাঁৱৰ ভিতৰৰ পৰিৱেশবোৰ এনে ভাল লাগে তাতে আৰু সোণোৱালী ধান চ' এয়া ডিমুৰ পৰা আমাৰ যাত্ৰা দেখো তামাম সপোন কোনে জমিছে চয়া ডিমুৰ পৰা বালিঘাটৰ অভিমুখী ৰাস্তাটো সঁচাকৈ মজা লাগে কিন্তু দেই কি বুলি কওঁ মই গম পাইছোঁ আৰু আল্টিমেটলি হেৰিয়ে হ'ব কলকা বগান আৰু খুচৰাহে আমি নাজানো গাঁৱৰ ভিতৰৰ এই পৰিৱেশটো সঁচাকৈ এনেও ভাল লাগে আৰু বেলেগতো গম নাপাওঁ কিন্তু মোৰ ভাল লাগে দেই আৰু এই ধানৰ গোন্ধটো যে তামাম পাওঁ মই কি কয় গাই ৰাস্তা ভুল লাগিছে কোনফালে যাওঁ কোনফালে নাযাওঁ যাওঁ বোলো বাহত তলে দিওঁ কোনফালে যাওঁ এতিয়া ভাই না দাৰুণ কি কয় ভাই এনেকৈ নহয় বোলে এনেকৈ গম নাপাওঁ কিডনেপে কৰে নেকি মোক এয়া কাৰোবাৰ বিয়া আহি আছে খানা হ'ব এতিয়া খানা বেৰি খৰি ভাৰি দিছে দেই কাৰোবাৰ সৰুকৈ আমাৰ যাত্ৰা এতিয়া ৰঙিয়া অভিমুখে পকা ধান পকিছে নতুন ভাত খাব আৰু জয়ন্তীপুৰ হৈ পেলাই জয়ন্তীপুৰ গাঁও পঞ্চায়ত এইফালে আহোঁতে এটা স্মৃতি জড়িত হৈ আছে যেতিয়া মই ফাৰ্ষ্ট ৰঙিয়া জইন কৰিছিলোঁ তেতিয়া এইফালে নিৰুমা বাইদেউৰ লগত আহি পেলাই ফিল্ডত আহোঁতে কণীৰে চাহ খাই গৈছিলোঁ দেই
জয়ন্তীপুৰৰ এইটো মন্দিৰত এটা সোণৰ মূৰ্তি আছিলে এবাৰ চাগে চুৰ হৈছিলে দাদাই কোৱা মতে কিন্তু তেওঁৰ চাগে কিবা বেমাৰ হ'ল নে কিবা এনেকুৱা লাষ্টত নিজে আহি পেলাই ঘূৰাই থৈ গ'ল ন লাষ্টত নিজে আহি পেলাই ঘূৰাই থৈ গ'ল তেতিয়াৰে পৰা এতিয়া চেফটিৰ কাৰণে চাগে লকাৰত থৈ দিছে নেকি মেবি নে মন্দিৰটো বনাই আছে যেতিয়া বনোৱা হ'ব চাগে আকৌ আনি পেলাই স্থাপিত কৰিব ইয়াতে নাপাওঁ আৰু আহক স্থাপিত কৰিলে কেতিয়াবা যদি থাকোঁ বা মিলাই তেতিয়া আহিম বাৰু এতিয়া আমি জয়ন্তীপুৰ গাঁও পঞ্চায়ত পালোঁৱে এইবোৰ দেখিছেনে মথাউৰি আৰু এইটো আমি এতিয়া বৰলীয়া নদী দেখাবলৈ গৈছে এইখন নতুনকৈ ব্ৰিজখন হৈছে এইখন এইটো চাওক বৰলীয়া নদী এইফালে আগলৈ যাব পাৰি কিন্তু মই আজি যোৱা নাই পিছত কেতিয়াবা এইফালে ভিতৰলৈকে দেখাম বাৰু নে কি কয় ইয়াতে বহুত ডাঙৰকৈ দুৰ্গা পূজা হয় এইটো বনাই আছে এটা কমপ্লিট হোৱা নাই বাৰু কিন্তু হ'ব এতিয়া হ'ব আৰু গছবোৰ কিন্তু ভাল লাগে তিনিআলিবোৰত যিবোৰ গছবোৰ আছে চাপ না চাল বহুত কিবা কিবি ঠাইত আছে বুঢ়া চোপা নামঘৰ আমি উলিয়া না পৰা আহি পেলাই এতিয়া আমি দাৰিকুচি ফালে গৈ আছোঁ দাৰিকুচি ভূটান ৰোড আৰু এইফালে আৰু এটা বস্তু আছে এটা বস্তু দেখাওঁ অকণমান চাব এইফালে আহিছেনে যে মই গম নাপাওঁ কিন্তু এইটো এটা ৰজাৰ গড় ৰজাৰ গড় যিটো আদিপত্ৰ ৰজাৰ দিনত বনোৱা হৈছিল আৰু সেইটো বাৰু এতিয়া ইমান নাই বহুত মাটি কাটি মানে মাটি হয়তো বানপানীত উঠি গ'ল নতুবা মানুহে খান্দি নি ঘৰ বনাইছে না আল্টিমেটলি চ' এই গড়টো প্ৰায় এতিয়া লুপ্ত প্ৰায় বুলিও ক'ব পাৰি কিন্তু তথাপিতো অকণমান অৱশেষ মানে আছে ত' সেইটো আজি বাৰু চাওঁ কিমানখিনি দেখাব পাৰোঁ নহ'লে এদিন পিছত বাৰু ভালকৈ দেখাম আৰু আহি পেলাই অকল ৰজাৰ গড় মই চাগে ভূটান যোৱা যিহেতু এইটো ৰাস্তা দেখুওৱা গৈছিলে আৰু মই ভূটান এনেকৈ গৈছিলোঁ ৰঙীয়া হৈ পেলাই এইবোৰ মানে ভাল লাগে আৰু অকণমান লাভৰো চাওঁ কিমানখিনি দেখাব পাৰোঁ ভিৰতটো ইমান ৰাস ভাল নালাগে ৰাস যিমান আন্ধাৰ হয় সিমানেই ভাল লাগে লাইটৰ কপাটিংবোৰ পুৰণি ৰাস বৰগীটো চালিয়ে দেখোন এইটো চব ময়ূৰ মেলা সঁচাকৈ বহুত ডাঙৰ হৈছে দে ৰাস এতিয়া বাৰু ইমানখিনি সেয়া নাই কিন্তু যিমান ৰাতি হ'ব সিমানে গভীৰ হ'ব চ' এই লঠামৰা গছডাল আছে আপোনাৰ এটা চাল লাগিছে চ' এয়া তুলসীবাৰী বজাৰ মানে দিবা লাগব নে কোনো বস্তু নহয় চব বস্তু চ' এই গছবোৰ দেখিছেনে এই গছবোৰ এপাহ মাৰি শুনি কেনেকুৱা দলংখনৰ পৰাই আমি বাক্সা ডিষ্ট্ৰিক্টত ভৰি দিছোঁ দেই কামৰূপ ডিষ্ট্ৰিক্ট শেষ মানে আমাৰ লাষ্ট বেংক দাৰকুচি যিটো চালি আছিলে গাহৰি ওলাইছে এইফালে ডেষ্টিনেশ্যন আহি পালোঁ এজিকিবি দাৰকুচি চ' এইখন দলংখন দেখিছেনে সেইখন ব্ৰিটিছে বনোৱা চ' এই গছবোৰতে দেখা পাইছে এইটোৱে আছিলে গড় গছবোৰ ডাঙৰ হৈ গ'ল আগতে এইটো আৰু ডাঙৰ আছিল চাগে এতিয়া ওখ হ'ল বানপানী হ'ল কিবা কিবি হ'ল এইবোৰ চাওক গড়বোৰ কাটা গৈছে কাটা গৈ পিছফালে ঘৰ বনাইছে অকণমান চাই কিনে আমি অকণমান সোমাই দিছোঁ ৰাস্তাটো বাৰু বেয়া অকণমান বেলেগ এটা ৰাস্তাৰে আহিলে আহিব পাৰি
যেতিয়া আমি সেইটো ৰাস্তাৰে আহিম তেতিয়া বাৰু এদিন দেখাম, কিন্তু চ' এইটো দেখিছেনে দূৰৰ পৰা, এইবোৰে গড়, ইয়াৰ পৰা এনেকৈ আৰম্ভ হৈছে ৰুই থোৱা গছ। এতিয়া বাৰু মাটিবোৰ নোহোৱা হ'ল, গড়বোৰ বহুত সৰু হৈ গ'ল। এইটো দূৰত অকণমান আহক, গৈ পেলাই দেখাই দিওঁ গড়। এইবোৰ চাগে যেতিয়া পথাৰত খেতি কৰে, খেতিবোৰত পানী দিবৰ কাৰণে এইবোৰ বনাইছে। এই ধানবোৰ চাফা এটা তো এইটোৱে গড়টো, যিটো আদিমত্য ৰজাৰ দিনত বনোৱা গড়। আৰু নাজানো কি আহিছে, কিন্তু দেখাবলৈ চেষ্টা কৰিছোঁ যিখিনি আছে বাৰু, যিখিনি পাৰোঁ। হা নে কি কয় দাদা? এইটো চাব হা, এইটো দেখিছেনে কি হয় এইটো? বগলীনা সেই সদম ডাউক চৰাই ডাঙৰ বস্তু এনেকৈ গোটেই ৰঙিয়াত বহুতখিনি দূৰ আগুৰি আছে গড়টোৱে। এইবোৰ নাজানো, আৰু অহালৈকে বহুতখিনি দূৰ আছে। আৰু ইয়াত গছবোৰ বহুতে ডাঙৰ হৈছে, এতিয়া বাৰু বহুতখিনি সেয়া হ'ল। আৰু এইফালে চব পথাৰত কাম কৰি আছে মানুহবোৰে, ধান পকিছে, ধান কাটি আছে। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এটা ৰজাদিনীয়া গড়, এইকেইটা লুপ্ত প্ৰায়, তথাপিতো বহুতখিনি আছে। চ' যিখিনি আছে দেখাব চেষ্টা কৰিছোঁ। হোপ আপোনালোকে চাই ভাল পাব আৰু অকণমান মৰম দিব চাই পেলাই। চ' এয়া গড়, আশা কৰোঁ আপোনালোকে চাই ভাল পাব আজিৰ ভিডিঅ'টো। নাজানো কেনেকুৱা হৈছে, কিবা দেখাব পাৰিছোঁ নে নাই, তথাপিতো চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ। দাদাও বেচেৰা কষ্ট হৈছে, দিনটো ঘূৰি আছে আজি ৰাতিপুৱাৰ পৰা। এয়া গড় অকণমান ওচৰৰ পৰা চব নাকিত প্ৰকাণ্ড প্ৰকাণ্ড গছ আছে ইয়াতে, চব চেগুন গছ। কিন্তু দেই দুডালমান লৈ যাব পাৰিলে কামতে আহিলে, কিন্তু নাই নহয়, ধৰিব আকৌ। গতিকে এয়া চাওক কেনেকুৱা এটা মজা দেই। ৰাস্তাটো অকণমান সেয়া বাৰু, বেলেগ ফালেৰে কেতিয়াবা দেখাব পাৰিলে চেষ্টা কৰিম। চালিয়া বনাইছে না ৰাস। আজি বাৰু নোসোমাওঁ। চ' আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিব ওলাইছোঁ। নাজানো কি দেখাব পাৰিছোঁ, কিন্তু দেখাবলৈ চেষ্টা কৰিছোঁ ৰজাদিনীয়া গড়। আৰু লগতে অকণ ফিল্ডত কেনেকৈ কাম কৰোঁ বা ঘূৰি ঘূৰি বহুতখিনি ঘূৰিব লগা হয়। আজি বাৰু মোৰ অকণমান দাদা আজি বহুত ঘূৰিছে। এয়া মন্টু দা, ফেমাছ মানুহ ৰঙীয়া, লগে মানুহ আহিছে। খুব আপোনালোকে চাই পেলাই ভাল পাব ভিডিঅ'টো। নাজানো কেনেকুৱা কিবা দেখাব পাৰিছোঁ কি নাই। যদি চাই পেলাই ভাল পায় অকণমান মৰম দিব আৰু, নে কি ক'ম। আৰু চাইছে বাৰু, বহুতখিনি ভিডিঅ' চাইছে। এই খুব কম সময়ত দুমাহৰ ভিতৰত যিখিনি আপোনালোকৰ সেই মৰম পাইছোঁ খুবেই সুখী। আৰু আশা কৰোঁ আগলৈকো আপোনালোকে এনেকৈ মৰম ভাল পোৱা দি যাব। লগতে ভিডিঅ'বোৰ চাব, অকণমান যদি ভাল পায় শ্বেয়াৰো কৰি দিব। আৰু আজি এটা নেদেখা বস্তু দেখাবলৈ চেষ্টা কৰোঁ। লাচিত দিৱস আহি আছে, গতিকে মোমাই কটা গড়তো বহুতখিনি লাচিত দিৱসতো বহুতখিনি সেই হ'ব। কিন্তু আদিমত্য ৰজাৰ দিনৰ যিখিনি গড় আছিলে সেইখিনিত চাগে ইমানখিনি পপুলাৰিটি নাই। আৰু এতিয়া যিহেতু আধুনিকতাৰ যুগত হয়তো সেইটো নোহোৱা হৈ গৈছে। চ' যিখিনি আছে সেইখিনি যাতে চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰে।
বা নাজানো কি হয়। যদি এইখিনি অকণমান ৰখাৰ চেষ্টা কৰে বা পৰ্যটনৰ কাৰণে অকণমান হেৰি কৰে, নিশ্চয় মানুহ এইফালেও ঘূৰিব আহিব বা ৰজাদিনীয়া গড় এটা চাবৰ কাৰণে সকলোৱে চেষ্টা কৰিব আহিব। ত' আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, এইখিনিয়ে আৰু। ধন্যবাদ। নে কি কয়?